এভৰিৱান আজি মই আপোনালোকৰ এটা ৰেচিপি আনিছো চিকেনৰ ৰেচিপি মোৰ ছোৱালীজনীয়ে বনাব তাইক অকমান উৎসাহ দিবচোন আপোনালোকে থৈছে চিকেনখিনি মেৰিনেট কৰি থৈছে মোৰ ছোৱালীজনীয়ে আজি বনাব তাইয়ে গোটেইখিনি কাম কৰিছে আৰু এতিয়া তাই বনাব কেনেকৈ কি কৰে চাওকচোন আপোনালোকে এয়া কেৰাহীত তেল দি লৈছো আৰম্ভণি ইয়াত তেলখিনি গৰম হৈছে আৰু মই মানে হেৰি পিঁয়াজ নহৰু আদা মানে ইয়াৰ পেষ্ট একেলগে কৰি থৈছিলোঁ সেইখিনি প্ৰথমতে ইয়াত তেলত দি দিম সেইখিনি প্ৰথমতে ভাজ খুৱাই ল'ম আৰু এইখিনি এতিয়া অলপ দেৰি ভাজিম ভালকৈ তাৰপিছত মাংসখিনি ভাজি লওঁ ইয়াৰ লগতে এইখিনি অকণমান ভালদৰে ভাজি লওঁ কেঁচা এটা গোন্ধ থাকে যে সেই গোন্ধটো যোৱালৈকে ভালকৈ ভাজি লওঁ ভালকৈ ভাজ খাই গ'ল একদম ৰঙচুৱা হৈ গৈছে আৰু ইয়াৰ তেলটো ওলাই গৈছে এতিয়া ইয়াত আমি মাংসখিনি দি দিম একেলগে ভাজ খাবৰ কাৰণে মই বেছি মছলা দিয়া নাই মাংসত অকল গৰম মছলা দিছোঁ জিৰা জলকীয়া গুড়ি হালধি নিমখ এয়াই দি দিছোঁ আৰু বেলেগ আৰু একো দিয়া নাই এতিয়া ভালকৈ ভাজ খাবলৈ দিম মেৰিনেট কৰা এঘণ্টা দুঘণ্টামান হৈ গৈছিলে আৰু এয়া দৈ মই ইয়াত দি দিছোঁ একেলগতে দৈখিনি বহুত পনীয়া আছিলে এইটো অকণ শুকুৱাবলৈ বনাম মাংস জোল কৰিম সেইটো কাৰণে ইয়াত পানী দিব লাগিব যে এইখিনি শুকাওক ভালকৈ তাৰপিছত পানী দিম এয়া চাওক তেলটো ধুনীয়াকৈ শুকাই গ'ল এতিয়া ইয়াত আমি পানী দিম এইখিনি পানী এড কৰিলোঁ এইখিনি এতিয়া ভালকৈ শুকাবলৈ দিম এয়া এইফালে আটা মাৰি থৈছোঁ আৰু আমি মাংসৰ লগত ৰুটি খাম সেইটো কাৰণে আটা মাৰি পেলাই থৈ দিছোঁ ৰুটি বনাম আৰু এয়া আলু ফ্ৰাই কৰি থৈছিলোঁ এইখিনি ইয়াত ফ্ৰাই কৰা আলুখিনি দি দিছোঁ এইখিনি এতিয়া অকণমান ঢাকি পেলাই পানীখিনি শুকাবলৈ দিম আলুকেইটাও তেতিয়া ভালকৈ ইয়াৰ লগত মিক্স হৈ যাব আৰু তাৰপিছত ইয়াত আকৌ এবাৰ পানী দিম যিহেতু জুলীয়া কৰিম সেইকাৰণে ইয়াত পানীটো শুকাই গ'ল ধুনীয়াকৈ ইয়াত আকৌ আমি পানী দি দিছোঁ
উতলিবলৈ দিম। এইখিনি এতিয়া অলপ উতলিবলৈ দিওঁ, তাৰপিছত আমাৰ চিকেন ৰেডি হৈ যাব। এইখিনি হয় মানে মায়ে ৰুটিখিনিও বনাই আছে আৰু আপোনালোকক দেখাই দিওঁ। আৰু এয়া দেখিছে আমাৰ বৰমায়ে ৰুটি বেলি আছে আৰু বায়ে মাংস বনাই আছে। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি চাৰ্ভ কৰি ল'ম। আৰু এয়া বৰমায়ে ৰুটি বনাই আছে। ৰুটি বনোৱা প্ৰচেছটো বৰমা ভাগৰ বহুত বেলেগ, মানে আনকমন হয় এইটো। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। ইয়াত চিকেন আৰু ৰুটি। আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে। আজি মই শ্বুট কৰা নাই ভিডিঅ'টো, এনেইতো ময়ে মাৰ কৰোঁ আৰু আজি আমাৰ ভণ্টি এজনীয়ে কৰিছে।